টু মাই ইউটিউব চেনেল পৰাগ ব্লগছ। আৰু আজি হ'ল 15 আগষ্ট আৰু আজি যাম ওলাইছোঁ লাকি আৰু মই মোৰ লগত আছে লাকি মহামৃত্যুঞ্জয় নগাঁও। আৰু যদি আমি বিশেষ দিনটোত যাম ভাল লাগিব। আজাদী কা অমৃত মহোৎসৱো চলি আছে, আমাৰ দেশে পালন কৰি আছে। আৰু আজি আমাৰ 76 ইয়াৰ হ'ল দেশখন স্বাধীন হ'ব। খুবেই ভাল দিন, সেই দিনটোতে আজি আমি যাম। মানুহ অলপ কম হ'ব, সেইবাবে যাওঁ আজি। ধামাকা হ'ব ব্লগটো আপোনালোকে বঢ়িয়া। একদম পুরা ভালকে যাও আবার স্পিড বলে কব পারি আর না গিরাস সৰুতে হালি যাওঁ ট্ৰেইনত আহিব ভালকৈ দেখা নাপায় খাব। আৰু আমি কিবাকৈ গুৱাহাটী আহি পালোঁ আৰু যিটো ষ্টাৰ্টিং বহুত জেগা আৰু বাকী আছে না গিৰাস, বহুত কিবাকৈ বহুত জেগা বাকী আছে। আৰু ভাল লাগছে ৰ'দটো বেছি আৰু বহুত জেগাৰ পৰা ক্ৰিকেট খেলি পুলিচৰ জোৱানসকল প্ৰেক্টিছ কৰি আছে আজি দিনটোৰ কাৰণে। সেইকাৰণে বৰষুণ তেতিয়াৰ বাবে ভগৱানক ধন্যবাদ মোৰ পৰা। এই পতাকাখন পৰি গৈছে, পতাকা পৰি থকাটো আমি নিবিচাৰোঁ, তুলি লওঁ। গাড়ী পৰা পৰি গৈছে, খেলা বুলি খেলা নাখায়। পতাকাখন লৈ ল'লোঁ আমি, পৰি থাকিব পাৰিবা নদী নেকি। বলবা আমি অলপ ৰখি ল'লোঁ, ইয়াতে ৰেষ্ট ল'লোঁ। আৰু 72 কিলোমিটাৰ আছে। আমি মোটামুটি কিমান মান গ'লে 120 কিলোমিটাৰমান আহিলোঁ। আৰু আমাৰ পাছফালে বঢ়িয়া পাহাৰখন আছে। আমি এনেও দৌৰে পাহাৰৰ লগত প্ৰেম আছে আগৰ পৰাই, এনে বাকী ছিংগেলে দৌৰে থাকি ৰাস পাহাৰৰ লগত প্ৰেম আছে আমাৰ দৌৰে। আমি সদায় পাহাৰে বিচাৰি থাকোঁ। আমাক বেলেগ জেগা নালাগে, আমাক পাহাৰ থকা জেগা হ'লে হ'লে আমি যাই কিবা এটা বেলেগ এটা সুকীয়া আমেজ পাওঁ। আমি গুৱাহাটী পাহাৰে পাই আছোঁ, একদম বঢ়িয়া পাহাৰ। এনেকৈ যদি পাহাৰে পাৰি কোনা যাই ভাল লাগিব। আৰু এতে মই এটা বস্তু লক্ষ্য কৰিছোঁ, এই যোনখিনি ঠাই আছে, যোনখিনি জেগা দি আমি যাই আছোঁ, এনেকুৱা চাফা জেগা এটা শিখৰৰ পেকেট পৰা হয়নে না, একদম চাফা জেগা এখানটি কেনে ভাল লাগছে আহি কিনে। আৰু এটা গাঁৱলীয়া পৰিৱেশটো এনেকুৱা বঢ়িয়া গাঁৱলীয়া পৰিৱেশ আছে, মানে পাহাৰৰ তলত খেতি কৰে, চাহ খেতি আছে। আহি বহুতে ভাল লাগছে। এখানটি জেগাত এখানটি নাই, অলপমান আগতে আমি পাৰ হ'লোঁ। মানে এনেকুৱা ধুনীয়া এটা জেগা, পুৰা গাঁৱলীয়া পৰিৱেশ আৰু এনেকুৱা শান্ত জেগা, শান্ত জেগা, বেলেগ শান্ত জেগাটো ৰাইৰ বিভাগটোত একোৱেই নাই। হয় আজি 15 আগষ্টৰ কাৰণে অলপ মানুহ কম, সেইটো বুজিছোঁ, কিন্তু তথাপিও জেগাটো এনেকুৱা শান্ত না, আহি কিবা এটা ভাল লাগে। আৰু অলপ আগতে আমাৰ মানে গাড়ী এখনৰ পৰা তিৰংগাখন পৰি গৈছে, হ'লে আমি লগ ৰখি কিনে তিৰংগাখন উঠাই লৈছোঁ। সেইকাৰণে
যেনেদৰে আমাৰ দেশখনে হাজাৰিকা অমৃত মহোৎসৱ পালন কৰিছে ঠিক তেনেদৰে আপোনালোকে সন্মান কৰক আমাৰ ত্ৰিৰংগাখনক আমাৰ জাতীয় পতাকাখনক ৰাইডাৰ খেল কেইটামান ৰাইডাৰ বেছি খেল আমি ৰাইডাৰ মানে কি আমি বিজয়ে ৰৈছোঁ এখন বাইকতে বোলে সন্মান কৰক পতাকাখন ক'ৰবাত ৰাস্তাত পৰি থকা যদি আপোনালোকে তুলি ল'ব ভাল ঠাইত থ'ব বা ঘৰত থৈ দিব কিন্তু ৰাস্তাত পৰি যোৱাটো মানে চাই নাথাকিব আপোনালোকে ল'ব আৰু তেখেতসকলে আগত ৰৈ গৈছে আৰু আমি তেখেতসকলক ত্ৰিৰংগা খান্দি দিছোঁ আৰু আপোনালোকে আজি 15 আগষ্ট ভিডিঅ'টো কালি মই 16 আগষ্ট চাগে ভিডিঅ'টো দিম হ'লেও আপোনালোকে এটা কাম কৰিব যাতে যেনেদৰে আমাৰ পতাকাৰ মানে প্ৰভাৱটো পৰিছে ঠিক তেনেদৰে মানে 15 আগষ্টলৈয়ে নহয় 16 আগষ্টৰ যাতে এই ৰাস্তাই পৰি ৰাখিব নালাগে ত্ৰিৰংগাখন যাতে সেইটো নহয় আপোনালোকে লক্ষ্য কৰিব আপোনালোকে পালে বুটলি ল'ব আৰু ভালকৈ থৈ দিব এতিয়া আৰু আমি যাওঁ আৰম্ভ কৰোঁ যাত্ৰা চাই থাকিব আমি মহামৃত্যুঞ্জয় পামে আৰু মাত্ৰ 1 কিলোমিটাৰ আছে মোৰ পাছফালে আছে গেটখন চাই লওক মহামৃত্যুঞ্জয়ক যায় এইফালে যে আমি মহামৃত্যুঞ্জয়ত যাওঁ অলপ পালোঁ গাইজ পালোঁ অলপমান আছে গাড়ী দিব লাগে আমি গাড়ীখনতে থলোঁ একদম ভাল জেগাত থৈছোঁ এজক কি চিষ্টেমত হেলমেট থৈছোঁ এটা আনবি নোৱাৰে এফালে এটা আমি ইয়াৰ পৰা লৈ ল'লোঁ যোগাৰখিনি কি ল'লোঁ চাই লওক চাকি তাৰপিছতে অলপ কিবা কানি লৈছোঁ দিয়ক সৰু সুৰাৰে বহুত ৰ'দ একদম ডেঞ্জাৰ ৰ'দ লাগি কেনে লাগছে এই রোদ বিরাট রোদ আইগেনে লাগছে তাকে কই আই ये देख लीजिए এটা মহামৃত্যুঞ্জয় আজি মানুহ অলপ কম 15 আগষ্ট কাৰণে আজি সেইকাৰণে আহিছোঁ তো আজি আমি তাকলি পেয়ার পাৰা দেখি দিছোঁ চলো যাই আছে একদম বহুত রোড কিন্তু অবস্থা বয়া আই খুবই ভাল লাগছে শাওনৰ মাছ চলি আছে চাগে শাওনৰ মাছ চলি আছে না বাকি আৰু কেইদিন আছে আৰু 3 দিন মান আছে ঠিকে আছে ভাল টাইমতে আহিছোঁ না আমি আজি শাওনৰ লাষ্ট সোমবাৰ বঢ়িয়া ফাইনেলি মহামৃত্যুঞ্জয় হেলতে পদুম ফুল আছে মানে ঠিক দিলে হনাই আৰু ভেটফুল চাগে ভেটফুল পদুম ফুল নহয় পানী সাইডে পানী আছে ইয়াত কমপ্লিট হ'লে ভাল লগা হ'ব একদম চাই লওক কমপ্লিট হোৱা নাই আৰু কমপ্লিট হ'ব বাকী আছে এনে লাগি কমপ্লিট হ'লে বিৰাটেই ভাল লগা হ'ব গাইজ আমি চাকিখিনি ইয়াতে দি লওঁ তাৰপিছত যাম এইটো চাইডে বহুত মানুহ হ'লে আমাৰ যাব পৰা নাই এই লাখিৰ ভৰিত সেই হৈছে না ফাটি আছে আঙলি হ'লে ঠেলা হাচাত অলপ প্ৰব্লেম হ'ব কেনে লাহে যাওঁ আমি ধাক্কা বুক্কি নেই কাৰণে কা নাগিৰাজ ধাক্কা বুক্কি নেই কাৰণে কা মালিক ভৰিকে নাই একদম বিন্দাছ চলি আছে মই ছাতিটো দি ল'লোঁ একদম ইমান গৰম লাইফত পোৱা নাছিলোঁ মই মানে পাখা পুৰি গেছি দেয়া কেনা গরম থাকতে না গরম দিচ্ছি সিধাই যাবো পুরো দিচ্ছে আছে বহুত পানি সিস্টেম ওয়া গরম বেছি রোদ দিয়াৰ কাৰণে ভালকৈ দেখা নাপায় বস্তুবিলাক ওপৰত ঠাণ্ডা আছে ভিতৰত যাওঁ এবাৰ ভিতৰত যাব লাগে লাইন ধৰিব লাগিব বাপ লাইন ধৰিব লাগিব বাকী বল লাইন ধৰি আছোঁ আমি ভিতৰত চাই লওক মহামৃত্যুঞ্জয়ৰ ভিতৰত ওপৰত পেইণ্টিং কৰা আছে মহাদেৱৰ
গোটেইখিনি পেইণ্টিং হৈ আছে চব চাৰ্ভে এ চি লগোৱা আছে একদম এ চি ফিট কৰা আছে আমি ফটো চটো উঠিলোঁ একদম বহুত চেল্ফি উঠিম এতিয়া লাকি মই দুনিয়াৰ ফটো উঠিলোঁ কিন্তু ৰ'দ বহুত ভৰি চৰি ফুৰি গৈছে আৰু দেখাততো আঙুলি ফাটি আছে ক'বাই এনেকৈ সেনেকৈ আছে তথাপিও ডাক্তৰে 20 দিন ৰেষ্ট ল'ব দিছে 10 দিন হ'ল মাত্ৰ ৰেষ্ট নাই এই পাছফালে চাই লওক আমাৰ বাবাত জেগাত আহি গ'লোঁ খুবেই ভাল লাগিছে মনটো আজি তাকো শাওনৰ মাহ সোমবাৰ লাষ্ট সোমবাৰ তাকো আৰু মোৰ লগ আহি আছে মানে ইউটিউবতে লগ পোৱা আৰু ইউটিউব টিমত লগ আহি আছে তাক লগ কৰিম তাকে ৰখি আছোঁ বাকী অলপ দেখি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত আমাৰ দৰ্শন কৰা হৈ গ'ল খুবেই ভাল লাগিল না কি ৰাজ বতৰটো এই এতিয়া ৰ'দটো কমিল দেখিছে না আমি যেতিয়া মন্দিৰটোৰ পৰা ফিৰি আহিলোঁ এতিয়া ৰ'দটো কমিল অলপ অলপ কমছি মেঘ দিছে মানে আৰু তথাপিও মানে পাৱাৰটো ব্ৰাইটনেছটো কমাই দিছে হ'লে এতিয়া মোৰ লগ এটা আহি আছে ইয়াৰে এই গুণাংগ ভাই আহি গ'ল এতিয়া ক'ত যাবা চাপানলা আৰু এয়া নগাঁৱত লগ পালোঁ গুণাংক আৰু তোমাৰ নাম কি আছে মঞ্জুত কাপুৰ এতিয়া আমি আকলগে এটা বেলেগ জেগাত যাম আৰু নতুন জেগাৰে ধুনীয়া ঠাই আপোনাৰ দেখাব জেগাটোৰ নাম কি চাপানলা কি আছে ৱাটাৰফল আছে আৰু এইটো ব্লগতে দিয়া অসম্ভৱ কাৰণ এইটো ব্লগে বহুত মানে দীঘল হৈ গ'ল সেইবাবে আপোনালোকে নেক্সট ব্লগত পাই যাব ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব পাই নাযাব টাটা বাই বাই